আমি অসমীয়া যুৱ মঞ্চই আমি পোনপ্ৰথমতে আমি চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি হালটিং OC ছাৰ যিটো মণ্টু বৰা তেখেতকতো চৰকাৰ হিচাপত গ'ল্ড মেডেল দিব লাগে কাৰণ এইটো এটা বিৰাট ডাঙৰ সফলতা চৰকাৰৰ কাৰণে কাৰণ কেলৈ এই এক্সপৰ্ট ইম্পৰ্ট সম্পূৰ্ণভাৱে বন্ধ এইটো এটা অবৈধ চুপাৰী বাৰ্মিজ চুপাৰী কাৰণ কেলৈ কি যুক্তিৰে আপুনি আমি আগতে দেখিবলৈ পাওঁ যে ডিমাপুৰ হৈ আপোনাৰ গোলাঘাট হৈ আপোনাৰ এই চোৰাং বিজনেছ চলে বা কৰিমগঞ্জ হৈ চলে কিন্তু পোনপ্ৰথমবাৰৰ বাবে আমাৰ আমগুৰি এই 61 হাইৱেটো তেওঁলোকে কৰিডৰ হিচাপে যে ব্যৱহাৰ কৰিছে বহুত ডাঙৰ আশ্চৰ্যজনক এটা কথা কাৰণ কেলৈ এইটো আপোনালোকে বাৰ্মিজ চুপাৰী এইটো বাৰ্মাৰ পৰা আহি ডিমাপুৰ হৈ কহিমা হৈ আপোনাৰ মুককচুং হৈ পেলাই ইয়াত তুলিত ষ্টক হৈছে ষ্টক কৰি পেলাই তেওঁলোকে কৌশলেৰে পঠিয়াই থাকে কাৰণ কেলৈ তেওঁলোকে এটা প্লাছ পইণ্ট আছে কি এটা আমাৰ প্লাই মিল আছে বা যে কয়লা গাড়ী গৈ থাকে শিলৰ গাড়ী গৈ থাকে তাৰ মাজেদি তেওঁলোকে কৌশল বুজি সময় বুজি তেওঁলোকে এইবিলাক পাৰ কৰি থাকে গতিকে প্ৰশাসন তথা চৰকাৰক আমি অসমীয়া যুৱ মঞ্চ আমি আহ্বান জনাইছোঁ যে ইয়াৰ এটা উচ্চ তদন্ত কৰি বিহিত ব্যৱস্থা লওঁ কাৰণ কেলৈ বহুত ডাঙৰ ডাঙৰ ৰৌবালি হাতত পৰা সম্ভাৱনা আছে ৰাজনৈতিক আপোনাৰ ধৰি লওক আমি বতাহত শুনাৰ দৰে শুনো কিন্তু কোন জড়িত আছে কোন নাই তেনেকৈ ধৰি লওক আমি এটা ধৰি লওক বিশেষভাৱে আমি গম নাপাওঁ তেনেকৈ এইটো প্ৰায় 3 কোটিমান টকা হ'ব দুখন গাড়ীত